हेलो फ्रेंड्स, गुड इभिनिंग। मोर घर आलही आহি গৈছে। মা আহিছে, মোৰ মা আহিছে, সৰু ভাইটি আহিছে আৰু মোৰ পিছৰ ভণ্টি যে ভণ্টিৰ ল'ৰাটো আহিছে। আজি তাহাঁতি থাকিব। এয়া তাহাঁতি মোলৈ মিঠাই লৈ আহিছে। এয়া মিঠা পান এনেই দেখাই দিছোঁ আপোনালোকক অকণ আৰু মই বনাইছোঁ এয়া পিঠা। এতিয়া চাহ দি লওঁ, দি লৈ পেলাই আপোনালোকক লগ পাই আছোঁ। আকৌ অলপ পিছত থাকিব নহয়, তাৰ পিছত লগ পাই আছোঁ। মাহঁতৰ কাৰণে পনীৰ বনাবলৈ লৈছোঁ। পনীৰ কাটি ৰাখিছোঁ আৰু পনীৰৰ গ্ৰেভি মই আনকালে বনোৱাৰ দৰেও আজি বনাইছোঁ। অকণমান আলু ইয়াত দি দিম, খালি আলু এড কৰিম। গৰু ঘিউত বিলাহী, কাজু, পিঁয়াজ, আদা, নহৰু এইখিনি মই অকণমান ভাজি লৈছোঁ। অকণমান নিমখো দিছোঁ। এতিয়া সিজিছে এইখিনি আৰু এই ঠাণ্ডা হ'লে এইখিনি পেষ্ট বনাই ল'ম। তেনেকৈ ইয়াক বনাই আছোঁ। তাৰপিছত এইফালে দাইল বনাইছোঁ আৰু চিকেন বনাম। তাৰপৰা ফ্ৰেঞ্চ বিন ভাজি বনাম। এইকেইটাই বনাম। এতিয়া ৰাতি কাৰণ বহুত দেৰি হৈ যাব, নহ'লে অলপ এটা কৰি থাকোঁতে মই অলপ আপোনালোকক দেখাই থাকিম। এয়া চিকেন আমাৰ ৰেডি হৈ গ'ল খাবৰ কাৰণে। বাকীখিনি মই আগতে বনালোঁ, মাহঁতক খুৱাই ল'লোঁ। পনীৰ বনালোঁ, দাইল বনালোঁ, ভাজি বনালোঁ, কৈছিলোঁ আপোনালোকক। সেইখিনি মই টেবুলত ৰাখি দিছোঁ আৰু লাষ্টত চিকেনটো বনাইছোঁ। চিকেনো হৈ আহিছে। তাৰপিছত আমি সকলোৱে খাম আৰু 10 মিনিটমানৰ পিছতে আমাৰ চিকেন ৰেডি হৈ যাব। আৰু মাহঁতে পটককৈ আহি গ'ল। মোক 4টামান বজাতে ভাইটিয়ে ফোন কৰিছে যে আমি গৈ আছোঁ বুলি। সেইকাৰণে অকণমান দেৰি হৈছে বনোৱা মেলাবোৰ মোৰ। তাহাঁতি মা আচলতে মোৰ মেৰেজ ডেত মাতিছিলোঁ, আহিব নোৱাৰিলে যে। আজি ভাইটিয়ে বোলে আহি পেলাই মোৰ ডাঙৰ ভণ্টিৰ ঘৰতো সোমালে অকণমান সময়। তাৰপৰাহে সি ফোন কৰিছে যে ইয়ালৈ আহিছোঁ বুলি। সেইকাৰণে ডাঙৰ ভণ্টিৰ ল'ৰাটোকো লৈ আহিছে আৰু মা দুইজনীক খুৱাই ল'লোঁ, দুইগৰাকী মাক খুৱাই ল'লোঁ। এতিয়া আমি খাম। এতিয়া 10 মিনিটৰ পিছত আমাৰ হৈ যাব। আৰু বাকী কি বনালোঁ আপোনালোকক অকণমান দেখাই দিছোঁ আহক। এয়া পনীৰ আৰু ইয়াত ৰাখিছোঁ মই মচুৰ মগুৰ দাইল, বিলাহী দি বনাইছিলোঁ। আৰু এয়া অকণমান বিন ভাজি বেছি বনোৱা নাই, কমকৈ বনাইছোঁ। কাৰণ সকলোৱে সিহঁতি ভাজি ইমান খাই ভাল নাপায়। সেইকাৰণে ভাজিটো অকণমান কমকৈ বনালোঁ। কাৰণ মাংস থাকিলে বা এনেকুৱা পনীৰ চনীৰ থাকিলে সিহঁতি ভাজি ইমান ইণ্টাৰেষ্ট নিদিয়ে খাবলৈ। আৰু ভাত বেছি একো বনোৱাও নাই, মই তেনেকৈ একো নুগুটালোৱে আৰু দেৰিও হৈ যায় ৰাতি ইমানখিনি কৰি থাকিবলৈ। ভাল লাগিলে মা এনেকৈ আহিব বুলি মই ভবাই নাই। মায়ে মোক কোৱাও নাছিলে আহিম বুলি। সেইকাৰণে মই যেনেকৈ আছিলোঁ ঘৰুৱা ড্ৰেছতে আপোনালোকক আজি ভিডিঅ'টো ওলাই দিছোঁ, কৰিছোঁ। ঠিক আছে, আমি ভাত খাই লওঁ তেতিয়াহ'লে। সেয়া মোৰ চিকেন হৈয়ে যাব। এতিয়া খাই লওঁ, সময় 10টা বাজি গ'ল। হয় নেকি? তুমি টেষ্ট কৰি কোৱা কেনেকুৱা হৈছে। ভাল হৈছে অকল। টেষ্টটো খাবলৈ টেষ্টি হৈছে। মোক দি থৈ যাব লাগে। হ'ব দে, তাত গ'লা যে দি দিয়া। মই পাহৰিয়ে গৈছোঁ, তুমি থাকিয়ে গৈছা। হেল্ল' ফ্ৰেণ্ডছ, গুড মৰ্ণিং। এতিয়া ৰাতিপুৱা বাজিছে 8টা আৰু মই গা চা ধুই ৰেডি হৈ আহিলোঁ। মাহঁত সোনকালে যাবগৈ, ব্ৰেকফাষ্ট কৰিয়ে যাবগৈ। মোৰ দুজনী ভণ্টি যোৰহাটত থাকে যে, তাহাঁতৰ ঘৰতো অলপ সোমাই যাব। আৰু মাক থাকিব কৈছোঁ যদি মান থাকিব নোৱাৰে, কাৰণ ভাইটিৰো ব্যৱসায়। তাহাঁতি দুইটা ব্যৱসায়ত ব্যস্ত হৈ থাকে কাৰণে মাহঁতে ক'তো তেনেকৈ ওলাই আহিবই নোৱাৰে। কালি অকণমান মাক লৈ আহিলে, ভাল লাগিলে। মা একদম এবছৰতকৈ বেছি হ'ল আমাৰ ঘৰলৈ নহা। আৰু যেনে তেনে ৰাতিটো থাকি এতিয়া যাবগৈ। মই মাহঁতলৈ ব্ৰেকফাষ্ট বনাইছোঁ, বনাবলৈ ৰেডি কৰিলোঁ। ৰাজমাহ আৰু মটৰৰ ঘুগুনি বনাম আৰু ৰুটি বনাম আৰু কিবা এটা যদি বনাব পাৰোঁ মিঠা বনাব বুলি ভাবিছোঁ। মই ভাবিছোঁ আপোনালোকক ৰাতিপুৱাই কালি ভিডিঅ'টোতো কণ্টিনিউ নকৰিলোঁ, সেইকাৰণে ৰাতিপুৱা অকণমান ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ।
আৰু ঠিক আছে মই মাহঁতলৈ ব্ৰেকফাষ্ট বনাই লওঁ তাৰপিছত আপোনালোকক আকৌ লগ পাই আছোঁ এয়া অকণমান ক্ষীৰ বনাইছোঁ লৰালৰি কৰিছোঁ আদা নহৰু পেষ্ট পিঁয়াজ ভাজিছোঁ আদা নহৰু পেষ্টখন দি দিছোঁ এতিয়া মই নেদেখিলোঁ নহয় কালি অকণমান মছলা দি দিলোঁ জালুকৰ গুড়ি মিট মছলা আৰু গৰম মছলা চব দি দিছোঁ একেলগে আৰু অকণ ভালকৈ ভাজি লৈছোঁ বিলাহীত নিমখ দি দিলে বিলাহীখিনি সোনকালে গলি যায় যে সেইকাৰণে ইয়াতো অকণমান নিমখ দিছোঁ মই বইল কৰোঁতেও নিমখ হালধি দি লৈছিলোঁ তাতে আছে এই আমাৰ এই যে মোৰ যে বিচনাখন যে পোৱা যে তাৰ এডাল যে তাতে চাচোন তাতে থৈ আহিছিল হ'বলা মই গৈছোঁ চাই দিমগৈ অকণমান মছলাকণ ঢাকি দিছোঁ পানী দি দিছোঁ অকণমান এয়া আটা মাৰি ল'লোঁ আটাখিনি মই একদম উতলা গৰম পানী দিম আৰু কোমল হয় এয়া চব কেনেকুৱা কোমল মানে এনেকৈ কোমল হ'লে ৰুটিটো খাবলৈ ভাল হয় কোমলকৈ মাৰিলে উতলা গৰম পানী দিলে ৰুটিটো কোমল হৈ থাকে এইখিনি বইল কৰি ল'লোঁ ইয়াত ঢালি দিছোঁ এয়া মটৰ ৰাজমাহ ঘুগনি ৰেডি হৈ গ'ল অকণমান উতলিবলৈ দিম ঢাকি দিওঁ অকণমান উতলিবলৈ দিম এতিয়া ধনিয়া পাত নাই ধনিয়া পাত থকা হ'লে দি দিলে ভাল আছিলে চেনি দি দিছোঁ ঘুগনি হৈ গ'ল ৰেডি ঢাকি দিওঁ এতিয়া ৰুটি বনাওঁ এয়া ব্ৰেকফাষ্ট ৰুটি পায়স ঘুগনি প্ৰথম দি লৈছোঁ সৰুজনী ছোৱালীক তাই ক্লাছলৈ যাব কম্পিউটাৰ ক্লাছলৈ তাইক প্ৰথম খুৱাই লওঁ তাৰপৰা আৰু বনাই পেলাই এতিয়া মাহঁতক দিম মাহঁতে ৰেডি হৈছে যাবৰ কাৰণে এতিয়া তাই খাই লওক এবাৰ স্কাবাৰো আছেনে অঁ একো নাই মই পাচলি দি দিছোঁ পাচলিৰ ভিতৰত স্কাবাৰটো বেলেগ এই পাচলি ঘৰৰ পাচলি অমিতা আলু সেইফালে আছে বেগত এইবোৰ গাজৰ জাতিলাও পালেং শাক এয়া জাতিলাও এইবোৰ ফুল পুলি বোৱাৰীয়ে ফুল বিচাৰি পঠিয়াইছে এতিয়া ফুলবোৰ দিছোঁ হয় নিব কেনেকৈ জানো ইয়াত এইখিনি এনেকৈয়ে দি দিওঁ আৰু যিটো ভয় চাই ল'বি দেই ঘৰলৈ দিছোঁ ইয়াত কি আছে গাজৰ জাতিলাও বেঙেনা বন্ধাকবি সেইখিনি আছে সেইখিনি দেখাই দিছোঁ মই ঘৰলৈ দি পঠিওৱা বস্তুকেইটা দেখাই দিছোঁ যাব ল'লে দেই বাই বাই আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিলোঁ